Hello everyone, আপোনালোকক আজি লৈ যাও ৰঙিয়া শংকৰ সংঘৰ অধিৱেশনলৈকে। এইখন হল গেট আৰু ইয়াৰ পিছত আমি আহি পালো। চাওকচোন কিমান মানুহ আহিছে, গাড়ীবিলাক কিমান আছে আৰু ইয়াতে আছিলে ইমাৰ্জেঞ্চি গাড়ী, মানে এম্বুলেন্স আছিলে, এনেকুৱা ৰেড গাড়ী, জুই নুমুৱা গাড়ীবিলাক গোটেইখিনি ইমাৰ্জেঞ্চি। আৰু মই কি চাইছো জানে, মানুহ চাইছো, মানে ইমান মানুহ, য'ত ভোজনালয়ত সোমাই পেলাই একেলগে 10,000 মানুহ সোমোৱাৰ পিছত গোটেই মানুহ এইখিনি খালী হৈ যাব। তাৰে পিছত চাই আহিলো শিবিৰ মানে মই আগে পিছত যিহেতুকে আহি পোৱা নাই, মানে কেনেকুৱা লাগে সেইটোৱে গোটেইখিনি চাব আহিছিলো। আৰু ছেকেণ্ড অম্বুবাচী মেলা বুলি ক'লেও এখন ভুল নহ'ব, যেনেকুৱা অম্বুবাচী মেলা বহুত দূৰৰ পৰা মানুহ আহি পেলাই থাকে এনেকে শিবিৰ পাতি কেম্প পাতি, আৰু ইয়াতো সেনেকে চেম আছে। আৰু চাওকচোন মই অলপ বহি লৈছো যিহেতুকে ভাগৰ লাগিছে, আৰু আজি লাষ্ট দিন যিহেতুকে সকলোৱে ঘৰত যাব কাৰণে এনেকে ৰেডি হৈছে। আৰু এইফালে চাওকচোন যিহেতুকে শংকৰদেৱৰ হয় উৎসৱ, আৰু সেইকাৰণে নাগাৰা কৰিছে। আৰু এইফালে চাওকচোন কিমান ধুনীয়াকে ডেকৰেশ্যন কৰিছে, লগতে কৰ পৰা আহিছে গোটেইখিনি ইয়াতে লিখা আছিলে। আৰু বহুত দূৰৰ পৰা মানুহ আহিছিলে, আৰু য'ৰ পৰা আহিছিলে এনেকে লিখি থৈ দিছিলে। আৰু চাওকচোন গেটখন ইমান বঢ়িয়াকে সজাইছে, মানে কি ধুনীয়াকে ডেকৰেশ্যন কৰিছে হয়। আৰু ইয়াতে আছিলে মেইন পুথিভাগ, চাওকচোন